মোৰ বা টেকনিকেল হাঁচিৰ ভিডিঅ'বোৰ পোনপ্ৰথমে দেখিবলৈ ক্লিক দ্য ছাবস্ক্ৰাইব বটন এণ্ড প্ৰেছ দ্য বেল বটন। টকা নাযায় নহয় কৰি দিয়ক ছাবস্ক্ৰাইব। হেই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। ইমান দিন ধৰি মই কিবা বিশেষ এটা দৰকাৰৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, চ' ভাবিছোঁ এটা ভিডিঅ' লৈ আহিম। আৰু সেই চান্সতে মানে মোৰ ফ্ৰেণ্ড এজনে মোবাইল এটা কিনিছে, ৰেডমি নোট 7 Pro। ভাবিছোঁ আনবক্সিংটো মাৰি দিম, চ' সেই ভিডিঅ'টো মানে মোবাইলটো আনবক্সিং কৰি আছোঁ এই ভিডিঅ'টোত। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকৰ মাজলৈ মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইবৰ পাছত বেল আইকনটো অন কৰি ৰাখক। চ' তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এতিয়া আপোনালোকৰ মাজত মোবাইলটো আনবক্সিং কৰি দেখুৱাম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মোবাইলটো খুলি আছোঁ। ফ্লিপকাৰ্টৰ পৰা যিহেতু অৰ্ডাৰ দি অনা হৈছে মোবাইলটো, চ' ফ্লিপকাৰ্টৰ কিবা কাগজ লগাই আছে। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি এতিয়া মোবাইলটো ওলাই আপোনালোকক দেখুৱাম। মোবাইলটো ওলাই আছোঁ বাকচটো খুলি। খোলা হৈ গ'ল প্ৰায় বাকচটো। এতিয়া আপোনালোকক মোবাইলটো ওলাম। চাওঁ বাকচৰ ভিতৰত এইবোৰ কিবা কিবি লিখা আছে। আপোনালোকে জানে কি লিখা থাকিব বাৰু, ত' পঢ়া নাই, আপোনালোকে পঢ়ি ল'ব বাৰু। এতিয়া খুলিম, আপোনালোকক মোবাইলটো দেখুৱাম। এইটোৰ ভিতৰত আছে মোবাইলটোৰ আগতে আপোনালোকক মোবাইলৰ লগত এটা ধুনীয়া কভাৰ দি দিছে ফ্ৰী। এইটো দেখুৱাই আছোঁ। এইটো চাওক, যিটো কভাৰটো দিয়া হৈছে। এতিয়া এইবোৰ ইউজাৰ মেনুৱেল, এইবোৰ আপোনালোকে পঢ়ি ল'ব, মানে মোবাইলৰ নীতি নিয়মবোৰ কেনেকৈ কি ইউজ কৰিব পাৰে। আৰু এইটো আপোনালোকক দিছে মানে চাৰ্জাৰটো, কি আৰু ক'ম বাৰু, চাৰ্জাৰটো আপোনালোকে জানে কেনেকৈ ফিট কৰিব লাগিব, মই এনেই দেখুৱাই দিছোঁ। আৰু এতিয়া এইবোৰ থৈ আপোনালোকক মোবাইলটোৱে খুলি দেখুৱাওঁ। আপোনালোকে মোবাইলটোৱে চাই আছে, চাওক গৰিলা গ্লাছ হয়, মানে জিলিকি আছে। কিবা পোহৰ পৰিলে মানে এইটো এনেকৈ চমকি থাকে। চ' আপোনালোকে চাওক বাৰু। এতিয়া আপোনালোকক মোবাইলটো মানে ইউজ কৰা হৈ আছে। যাৰ মোবাইল সিও ইউজ কৰিছে, মই নিজেও ইউজ কৰিছোঁ। মানে মোৰ ফিংগাৰপ্ৰিণ্ট দিয়া আছে, মই ফিংগাৰপ্ৰিণ্ট দি আপোনালোকক খুলি এতিয়া দেখুৱাম। এতিয়া চাওক, পোনপ্ৰথমে এইটো আপোনালোকক খুলি দেখুৱাই আছোঁ। এইটো খুলিলোঁ, নতুনৰ নিচিনা মানে তেনেকৈ ফিট কৰি লৈছোঁ আমি। কিন্তু ইউজ কৰিছোঁ, 5 দিনমান ইউজ কৰা হৈছে মোবাইলটো অলৰেডি। এইবোৰ মানে আপোনালোকে গান আৱাজ শুনিবলৈ, যিটো ভইচ আহে সেইবোৰ শুনিবলৈ এইটো। আৰু আপোনালোকে চাৰ্জাৰটো লগাবলৈ তলপিনে, আৰু এই ছাইডত আপোনালোকে চিম সোমাব পাৰিব। আৰু ওপৰত চাওক, যিটো দেখুৱাইছোঁ সেইটো মানে আপোনালোকে বুজি পায়, হেডফোনৰ যিটো জেক পিন তাত লগাবলৈ দিছে। আৰু মেইন মোবাইলটোৰ কেপাচিটি আটাইতকৈ হৈছে সেইটো হৈছে কেমেৰাটো ৰ'ব, অলপ পিছত দেখুৱাই আছোঁ। এতিয়া আপোনালোকক মোবাইলৰ অলপ ভিতৰত দেখুৱাওঁ কিবা। চাওক, মোবাইলটো এনেকৈ মানে আপোনালোক ছেটিংছত অলপ দেখুৱাই দিওঁ মোবাইলটোৰ কিমান। এবাৰ ছেকশ্যনত গৈ আছোঁ। আপোনালোকে ভালকৈ পঢ়ি ল'ব, মই 2-3টা পঢ়ি আছোঁ আপোনালোকক। মানে ইয়াৰ মোবাইলৰ লগত যিটো ৰেম দিছে 4GB, আপোনালোকে 6GB ল'ব পাৰিব, 8GB ল'ব পাৰিব। বাট 4GB লগত যিটো ইণ্টাৰনেল ষ্ট'ৰেজ দিছে সেইটো হৈছে 64GB। আৰু দাম 13,999 টকা ফ্লিপকাৰ্টত। আৰু যিটো ডেলিভাৰ চাৰ্জ সেইটো ফ্ৰী লৈছে। এতিয়া আপোনালোকক কেমেৰাটো দেখুৱাই আছোঁ। এইটো কেমেৰাৰ ওপৰত যিটো সেইটো হৈছে 5 মেগাপিক্সেল আৰু তলতো হৈছে 48 মেগাপিক্সেল। আপোনালোকে গমেই পায় কিমান মানে ৰেডমি নোট 7 Pro আপোনালোকে যদি আনবক্সিংটো চাই আছে গমেই পাব কেমেৰাটো কিমান হ'ব পাৰে। চ' মই ভিডিঅ'টোত ইমান নকওঁ। বহুত ভাল কেমেৰা, DSLR পাত্তা নাপায় এই কেমেৰাৰ লগত। বহুত ভাল কেমেৰা দিছে। এতিয়া অলপ মানে দেখুৱাই আছোঁ আপোনালোক কেমেৰা। মই য'ত মানে কেমেৰাটো ফটোটো উঠাই আছোঁ তাত মানে অলপো পোহৰ পৰা নাই, লাইটৰ পোহৰটো পৰা নাই। চ' ইমান ভাল হোৱা নাই মানে সেইকাৰণে। এনেই আপোনালোকে যদি নিজে ইউজ কৰিছে কেমেৰাটো গম পাব কিমান ভাল। DSLR মানে পাত্তা নাপায়, বহুত ভাল ফটো উঠে। চাওক, আপোনালোকে পৰ্ট্ৰেইট মোড দিছে, মানে পিছফালে মানে ব্লাৰ হ'বলৈ। সেইবোৰ আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত মই আপোনালোকক 48 মেগাপিক্সেল যদি চিলেক্ট কৰোঁ, ওপৰত ক্লিক কৰি ইয়াত চাওক 48 বুলি লিখা আছে। ইয়াত ক্লিক কৰিলে ফটো এটা উঠালে আপোনাৰ 48 মেগাপিক্সেলে কাম কৰা মানে ফটোটো উঠিব। ইয়াত ফটোটো উঠাইছোঁ, চাওক ইয়াত এইটো ঘূৰি আছে, মানে এইটো 3 ছেকেণ্ডমান লাগিব আপোনাৰ 48 মেগাপিক্সেলৰ যেতিয়া মানে ফটোটো উঠায়।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব পাৰে আৰু লগতে শ্বেয়াৰ কৰি নিজৰ বন্ধু বান্ধৱী তথা সকলোকে ভিডিঅ'টো চাবলৈ সুযোগ কৰি দিব আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ টেকনিকেল আনবক্সিং আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' দেখিবলৈ মন যায় তেনেহ'লে এটি টেকনিকেল হাসি চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰিলে মানে কি হয় যেতিয়া মই কিবা এটা ভিডিঅ' হওক বা যিটোৱে আপলোড কৰোঁ সেইটো আপোনালোকে ইউটিউবত নটিফিকেশ্যন আকাৰে আপোনালোকে পোনপ্ৰথমতে চাবলৈ মানে চাব পাৰে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে যিটো বেল আইকন আহে সেইটো প্ৰেছ কৰি অন কৰি ৰাখিব আৰু দেখাব নতুন এটা এনেকুৱা ধৰণৰ এপিসোড লৈ সেই পৰ্যন্তলৈকে ভালে থাকক। থ্যাংকস ফৰ ওয়াচিং। সো জিউ ৰেডি টু চেঞ্জ ইউৰ লাইফ। ওকে বাই বাই গাইস।